জাষ্ট ইয়াতে আপোনাৰ ৰোলটো লিখি দিব আৰু ইয়াতে নম্বৰটো লিখি দিব। লিখি দিয়াৰ পাছত ইয়াতে কেপচা কোডটো ফিল কৰাৰ পাছত আপুনি চিম্পলি গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু ইয়াতে আপোনাৰ ৰিজাল্টটো আহি যাব। তো হেল্ল' গাইছ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ, আপুনি যদি 2024 চনত মেট্ৰিক পৰীক্ষা দিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আছে এটা ভাল খবৰ। চ' আপুনি কিন্তু অহা 20 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত আপুনি আপোনাৰ যি মেট্ৰিকৰ ৰিজাল্ট এই ৰিজাল্টটো আপুনি লাভ কৰিব। চ' আপুনি আপোনাৰ মেট্ৰিকৰ ৰিজাল্টটো আপুনি কেনেকৈ চাব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। মই যোৱা ভিডিঅ'ত দেখুৱাই দিছিলোঁ আপুনি কেনেকৈ ৱেবছাইটত আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব। এইটো ভিডিঅ'ত দেখুৱাই দিম আপুনি কেনেকৈ মোবাইল এপ যি সেৱা মোবাইল এপ আছে সেই মোবাইল এপত আপুনি কেনেকৈ আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব আটাইতকৈ সোনকালে। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। ইয়াৰ কাৰণে আপুনি আপোনাৰ গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব সেৱা ৰিজাল্ট 2024। আপুনি চিম্পলি সেৱা ৰিজাল্ট 2024 লিখি চাৰ্চ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ যি এপটো আছে সেই এপটো ইয়াতে আহি যাব। ইয়াতে আপুনি লগোটো চাই ল'ব। ইয়াতে দেখা পাইছে লগোটো কিন্তু চাই ল'ব। আপুনি এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপুনি চিম্পলি অ'পেন অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া অ'পেন অপশ্যনত ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত ইয়াতে কিন্তু আপুনি দেখা পাব এটা কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু এটা দেখা পাইছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। চ' আপুনি যেতিয়া কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিব, কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে মানে নেম মোবাইল নম্বৰ এইবিলাক বিচাৰি আছে। আপুনি কি কৰিব বেগত আহিব। আপুনি যে ইয়াতে দেখা পাইছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টছ, আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে আপোনাৰ কিন্তু এনেকুৱা এটা অপশ্যন আহিব। অহাৰ পাছত আপুনি ইয়াতে দেখা পাইছে বহুত কিবা কিবি সুধিছে। ইয়াতে আপোনাৰ একো কৰিব নালাগে। আপুনি তলফালে আপুনি জাষ্ট এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক হেয়াৰ ফৰ HS ৰিজাল্টছ 2023। মই যিহেতু ডেমো দেখুৱাই দি আছোঁ সেইকাৰণে মই 2023 চনত ইয়াতে ক্লিক কৰি কিন্তু মই দেখুৱাই দি আছোঁ। অন্যথা আপুনি কিন্তু এই কাৰেণ্ট ইয়াৰ ৰিজাল্ট যে আছে আপুনি এইটোত ক্লিক কৰিব লাগিব। কাৰেণ্ট ইয়াৰ ৰিজাল্ট যে আছে আপুনি কাৰেণ্ট ইয়াৰ ৰিজাল্টত যদি আপুনি ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু এনেকুৱা এটা অপশ্যন আহিব। এনেকুৱা এটা অপশ্যন আহিব। এই অপশ্যনটো অহাৰ পাছত ইয়াতে আপোনাৰ জাষ্ট আপোনাৰ যি ৰোল আছে আপুনি ৰোলটো এণ্টাৰ কৰিব। ইয়াতে কিন্তু থাকিব দিব যদি আপুনি হাই মাদ্ৰাছাৰ পৰা দিছিলে তেনে ক্ষেত্ৰত কিন্তু এইবাৰ কিন্তু হাই মাদ্ৰাছা নাই BM24 হ'লেহেঁতেন। ইয়াতে যিহেতু মেট্ৰিক এক্সাম চ' ইয়াতে B23 হৈ আছে। চ' ইয়াতে আপোনাৰ ৰোল নম্বৰটো আপোনাৰ ৰোলটো এণ্টাৰ কৰিব লাগিব আৰু ইয়াতে আপোনাৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ইয়াতে আপোনাৰ কেপচা কোডটো ফিল কৰিব লাগিব। ইয়াতে যি কেপচা কোডটো দেখা পাইছে এই কেপচা কোডটো চেম টু চেম এইটো বক্সত ফিল কৰিব লাগিব। তাৰপিছত আপুনি চিম্পলি গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰিব তেতিয়া কিন্তু আপোনাৰ ৰিজাল্টটো ইয়াতে শ্ব' কৰিব। মই দেখুৱাই দি আছোঁ। চ' আপুনি চিম্পলি বহাই দিয়াৰ পাছত আপুনি চিম্পলি গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিব। গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে দেখা পাইছে আপোনাৰ ৰিজাল্টটো ইয়াতে শ্ব' কৰিব। ইয়াতে আপোনাৰ মাৰ্কশ্বিট শ্ব' কৰিব। চ' আপোনাৰ কিন্তু ইয়াতে ৰিজাল্টটো শ্ব' কৰিব। আপুনি স্ক্ৰীনশ্বট কৰি ল'ব পাৰে অথবা আপুনি প্ৰিণ্ট আউট কৰিব ল'ব পাৰে। চ' আপুনি অতি সোনকালে কিন্তু আপোনাৰ ৰিজাল্টটো এনেকৈ চেক কৰিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। চ' আপুনি প্ৰচেছটো অ'কে কৰি ৰাখক আৰু আপোনাৰ ৰিজাল্টটো অতি সোনকালে চাওক। মই আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হওক। চ' ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।